কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই আৰু মই নিশ্চয় মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো আৰু আজি একেবাৰে ছাতি লৈ যাব ওলাইছো ক'ত যাম কি কৰিম আপোনালোকক আগলৈ দেখুৱাই দেখিম মানে আমাৰ ওচৰতে এখন ধুনীয়া ঠাই আছে তো তাত যাব খুজিছো তো বহুত বৰষুণ দি আছে তথাপিও যাব ওলাইছো তো বলক আপোনালোকক লগতে লৈ যাওঁ সুইচ গেট কোনখন যাবা না আজন আমাক লৈ যা এই সুইচ গেট খন বলা হা जाने मन जाने जाने আমি পাই গৈছো আৰু আপোনালোকে হয়তো পানীৰ মাতত মানে পানীৰ হুতৰ মাতত আপোনালোকে মোৰ ভয়েসটো শুনা নাপাব সেইবাবে মই এনেকৈ ভয়েস ক্লিপ এটা দি দিছো আপোনালোকক অকণমান মোৰ পৰিৱেশটো দেখুৱাই দিম সঁচাকৈ আপোনালোকৰো ভাল লাগিব আৰু হেখন মন্তব্য কৰিব কেনেকুৱা তথাপিও দেখুৱাইছো বহুত ধুনীয়া হয় আমি ভাবিছিলো একোৱে নাই বুলি বাট বহুত কিবা কিবি আছে বহুত বেছি ভাল লাগিছে এবাৰ ভয়ো লাগিছে ইমান পানীৰ ধাৰে চাওক এইফালেৰে তলেৰে এনেকৈ নামিব পাৰি ধুনীয়া পৰিৱেশ এটা সৰু ব্লগ হৈ গ'ল আজি চাওক ইমান বেছি ভাল লাগিছে তলৰ পিনে সঁচাকৈ নামিব পাৰিলে আৰু ভাল লাগিলেহেঁতেন চাও ক'ৰবাত নামিব পাৰোঁ নেকি অকণমান ট্ৰাই মাৰি চাওঁ দেই আপোনালোকে অকণমান ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই যাওক এয়া চাওক নামি আহিছোঁ সঁচাকৈ ইয়াতে নামি আহিছোঁ বহুত ভাল লাগিছে जाने मन जाने जा एलो आज मोने प्यार का नशा जाने मन जाने जा तुझे याद करे दिल हमेशा टुकरो टुकरो आशा मोले देश आशे इच्छे नाना भाषिए दिलाम तोके पे पाशे अरे দলং সেইবোৰ কাহিবন চাওক কি ধুনীয়া পৰিৱেশ সঁচাকৈ কেতিয়াবা এনেকুৱা পৰিৱেশত আহি খুব বেছি ভাল লাগে মন বেয়া লাগি থাকিলে সঁচাকৈ এনেকুৱা নদী থকা চাইড যাব মইতো বহুত ভাল পাওঁ সেইবাবে আপোনালোকক নদীৰে ব্লগ দেখাই থাকোঁ সেইফালে চাওক কাহিবনবোৰ ইমান বেছি ভাল লাগিছে সেয়া আৰু আপোনালোকে এটা বস্তু দেখুৱাই আছে আকাশখন চাব কিমান ধুনীয়া হৈছে এতিয়া মানে বৰষুণো দিয়া নাই দিব এনেকুৱা হৈ আছে তো আপোনালোকক অকণমান দেখাইছোঁ ৰ'ব বিশেষ চাবলগীয়া একো নাই এইখিনিয়ে আৰু পানী বহুত আছে পানীখিনি চাব আহিলে আৰু অকণমান ফুৰিব আগৰ পিনে যাম বুলি ভাবিছোঁ তো গৈ লওঁ তাৰপিছত আপোনালোকক তাত গৈ লগ পাই আছোঁ মানে তাত ফুৰি আহোঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ ইয়াতে আৰু চাবলগীয়া একো নাই সেয়াই আৰু তেতিয়াহ'লে বলক এইখন হৈছে আমাৰ গাঁৱৰ মানে উলুবাৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এইপিনেও আহিলোঁ অকণমান এইপিনেও আহিলোঁ আৰু সূৰ্যটো চাওকচোন পানীত ইমান ধুনীয়াকৈ ওলাইছে সেইবাবে ভাবিলোঁ কেমেৰাত অকণমান তুলি লওঁ এতিয়া ঘৰত গৈ আছোঁ তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে এটা শ্বৰ্ট ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তো আজিলৈ ইমানে অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম তো লাভ ইউ অল জয় আই অসম